হয় দৰ্শক মই কলতিয়া আৰু জালাপতাৰ নতুন এটা অন্যতম টক শ্ব' আপোনালোকক সকলোকে স্বাগতম তো আজি বহুত দিন আমি টক শ্ব' কৰা নাই তো হেহে আজি আমি ভাবিলো এখন আজি টক শ্ব' কৰা যাওক তো আজি আমাৰ বিষয়টো বহুত ডাঙৰ বিষয় হ'ব যায় আছে কাৰণ আমাৰ অসমত এতিয়া বৰ্তমান ট্ৰেন্ডিংত চলি আছে 26600 কিমানটা পছিটো মই ভালকে নাজনো তো হেহে আজি আমি আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যোনটো পৰীক্ষা হেতুক লৈ আজি আমি অলপ কথা পাতিম তো দৰ্শক যোৱাকালি আমাৰ যিটো পৰীক্ষা হৈ গল সেই পৰীক্ষাটো আমাৰ চৰকাৰে অতি সুকলমেৰে পাতিলে কিন্তু আমাৰ ৰাজ্যই কালি বহুত সমস্যাৰ সন্মুখীন হৈছে হেহে আমি পৰীক্ষাৰ্থীসকলৰ কি সুবিধাৰ সন্মুখীন হৈছে তো সেই বিষয়ে আমি সবিশেষ আজি আলোচনা কৰিবলৈ চেষ্টা কৰিম তো হেহে আজি আমি এজন কালি পৰীক্ষা দিয়া শিক্ষাৰ্থী আৰু এজন আমাৰ সৰ্বসাধাৰণক আমাৰ ষ্টেজলৈ নিমন্ত্ৰণ জনাম আহক আপোনালোক তো এয়া মোৰ কাষত আমাৰ সৰ্বসাধাৰণ জনসাধাৰণ যি বুলি কৈ কক আমাৰ কাষৰে দৰে ইয়াহি উপস্থিত হৈছে তো আৰু মোৰ কাষলৈ আমি নিমন্ত্ৰণ জনাইছো আজিৰ নহয় যোৱাকালিৰ শিক্ষাৰ্থী নহয় পৰীক্ষাৰ্থীজনক তো আহা ভাইটি আহা তো এও যোৱাকালি পৰীক্ষা দিছি আৰু এই পৰীক্ষাত যি জ্বালা যন্ত্ৰণা সহ্য কৰিব লগা আছে তেখেতে হৈছে এইজন তো আজিৰ এই আলোচনাটোত আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট আৰু কালিৰ কিছুমান সমস্যাৰ বিষয়ে আমি কথা পাতিম তো আমি টক শ্ব'টো বৰ্তমান আগবাঢ়ি লৈ যাওঁ বলক তো ভাইটি কালি তুমি পৰীক্ষা দিলো তো পৰীক্ষা আপা হয় গৰম ফেনখনো বৈ আছি ভাল কৰি বেয়া কমিটি মানুহ হে কালি ভাল কথা গৰম লাগছে নেকি দাদা কালি পৰীক্ষা দিলা তুমি দিলো কেনে লাগিল বঢ়িয়া হৈছে সহজ প্ৰশ্ন হৈছে পুৰা আৰু পুৰা এই মাৰি গৈছো গতাই পেপাৰখন এতিয়াই এই মাৰি গৈছো মানে এই অপচন কিটা চুজ কৰি দিছো তাৰপিছত কি হ'ব আৰু 50টাটো শুদ্ধ হ'ব তাৰে দে হ'ব দে এগলা থো বাপ্পা ও গতা ফেচিলিটি ফেন কতন ধৰ ষ্টুডিঅত এমানে গৰম দিছি না বাপৰে বাপ না এলা টাউনত চলি না অলপ তাৰ মানে চাকৰি পাব না অলপ গৰমত আছে এইখানে এসি তলত থাকা মানুহ না তো তোমাৰ পৰীক্ষা কালি ভালে হৈছে ন ভাল হৈছে একদম বঢ়িয়া হৈছে তো তুনা কালি পৰীক্ষা দিলা তুনাই চাকৰি পাবা কিন্তু আমাৰ জনসাধাৰণৰ কালি বহুত সমস্যা আছে তো এখেত আমাৰ হৈছে জনসাধাৰণ নমস্কাৰ কৰক চাকৰি নাপায় নেকি চাকৰি পাব না অলপ লেভেল আছে দক তো আপনি হৈছে জনসাধাৰণ তো আপনি জনসাধাৰণ হিচাপে কালিৰ দিনটোত আপুনি মোবাইল বা ইন্টাৰনেট ব্যৱস্থাক লৈ আপনি মানে কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে বাপা হৈ কৰা দাইদে কি কব কালি মই বেহাৰ বাৰী খানে চাব নাপলো বেহাৰ বাৰী চাব নাপলা কিয় মানে চাব মোৰ টিভি আজি 3 মাহ ধৰি ৰিচাৰ্জে ভৰা নাই মোবাইলটো কিনাৰ পৰা মোবাইলতে চাও যায় ৰাতি টাইমো নাপাও দিনত নেটটো বন্ধ কৰি থৈ দিছে ক'ত চাও কালি আমাৰ কাষত চলি এটা পৰীক্ষা দিবা গৈছিল ৰব কি ভাল কাম কৰিছে কিন্তু এইটো নেটটো বন্ধ কৰাই ভাল কাম কৰিছে এইটো কি ভাল কাম হৈছে ভালে হৈছে আমাৰ কালি কাষত চলি এটাই পৰীক্ষা দিবা গৈছিল মই কথাটো আপোনাৰ লগত পৰীক্ষা দিবা যায় কিনে সি মানে চিন নাপে তই গুগল মেপত চাইছি গুগল মেপত চাবৰ কাৰণে নেট নাই তই পৰীক্ষা দিবা সি চিনি নাপে না সুধি জগ গেলি তাৰ 10:30 বাজি গৈছে তো 10টাত আছিল পৰীক্ষা 10:30 কিয় হ'ব পাৰিব এইটো চৰকাৰৰ ভুল হৈছে কিন্তু হয় আৰু আপুনি কি সমস্যাৰ সন্মুখীন হৈছে আৰু কি কব আৰু নেটটোতেতো আজিকালি চলি থকা যায় না সেইটো হয় ঘৰ মোবাইলটোতে থাকো কালি বেকাৰ ঘুমে আছো আপুনি তাৰমানে বেকাৰ সন্থাৰ সভাপতি মোৰ নিচিনা আৰু কেইখনমান ডাউনলোড কৰা চিনেমা আছিল সেই চালো তুমি কালি পৰীক্ষা দিলা তো পৰীক্ষা তোমাৰ অভিজ্ঞতাখিনি আমাক জনালা প্ৰশ্ন সহজ হ'ব বুলি ক'লা তো তুমি এতিয়া আমাক এটা বস্তু জনাওক কালিৰ পৰীক্ষাত প্ৰশ্ন এটা আমাক তুমি জনাও প্ৰশ্ন মানে আপোনাৰ কি কম এনেকুৱা প্ৰশ্ন হৈছে কি কম কেনেকুৱা প্ৰশ্ন হৈছে মানে এটা প্ৰশ্ন হৈছে মানে তুমি কথাটো কৈছা মই 3বাৰ প্ৰশ্নই শুনছো মই কৈছো প্ৰশ্নটো কি হৈছে কক জগেন আৰু খগেনৰ গৰুই পবিনৰ খেতিত ধান খাই আছে এতিয়া পবিনৰ পৰাই গৰু এটা খেদবা গৈছে পবিনৰ কেতিয়া ছাগাল আছে এইটো কি কুৱেশ্যন হয় নেকি এইটো একদম কবাৰ কিবা কুৱেশ্যন পাচ্ছি না তুমি জানো পবিনৰ কেইটা ছাগাল আছে সেইকাৰণে উঠছি তোমাক নাজনাকে নুসুধে তোমাক মই কিয় জানিম জানো তুমি সেই মই নাজানো হয় নেকি তো এলা বাদ দিলো এতিয়া যি এলা বাদ দিলো তুমি তোমাৰ যি প্ৰশ্ন আছে তুমি বাদ দিয়া এলা তুমি আকৌ নাজানো মই জানোগলা তো তোমাৰ কালি মানে পৰীক্ষাটো যদি এনেকুৱা এটা মনত ফিল আছে না যে তুমি চাকৰি পাবা চাকৰি পালো নাপলি না তোমাৰ ঘৰ সম্পত্তি আছে মানে মস্ত ডাঙৰ তে কি তুমি 4th গ্ৰেডৰ চাকৰিত কে এপ্লাই কৰিছা তোমাৰ ঘৰত যদি সম্পত্তি আছে পঢ়া পাতি নাই যি মোৰ কোনে আছে ইয়াক তই ৰচনা পা পৰীক্ষা দে বুলি ক'ত পাইছে এই পৰীক্ষা দে ঘৰত এবাৰ সম্পত্তি আছে পৰীক্ষা দে আৰু তোৰ কি আছে নো বস্তু গৰম দিছি মই খাই মাৰিব নেকি তোক এখন ফেন না ষ্টুডিঅ'টোত
কেনা মাজে মানে হলকান হে কৰক কালি দিনটো ঘুমতে গেলা এ যাবা লাগে মোৰ কাম আছে ঘৰত তই শিখৰে খাবি খামো খুৱাম যা গুদলা তোক তো নাযা খেয়া এ অলপমান আছে অলপমান হলকান তো দৰ্শক আমি এবাৰ আৰু বেলেগ আমাৰ একজন শিক্ষাৰ্থীক তো তেখেতৰ লগত আমি ভালকে আলোচনা কৰিম অলপ এইটো শিক্ষাৰ্থীৰ অলপ মানে ব্ৰেইনৰ দুখ তাৰ মাথাত দুখ আছে অলপ পাগলা আহি এটা তো এর লগত অলপ আমি ভালকে আলোচনা কৰিম তো তেখেতক আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ নিমন্ত্ৰণ জনাইছো তো আহক বাপ্পা হৈ কেংকি আহি আই কি দাঁড়িয়ে মাকছ পুলিচ দিয়ক তো দৰ্শক আমাৰ মাজত দ্বিতীয়জন ছাত্ৰ আহি মানে শিক্ষাৰ্থী আহি উপস্থিত হৈছে এই শিক্ষাৰ্থী উগ্ৰপন্থী গম নাপা কিন্তু মই ক'ৰবাত দেখা হানে লাগে উগ্ৰপন্থী আনবা দিব নাই উগ্ৰপন্থী নেকি আপুনি এই আপোনাক মই ক'ৰবাত দেখিছো এই পৰীক্ষা দিছো মই এবাৰ উগ্ৰপন্থী নহয় পৰীক্ষাৰ্থী তো এই ভয় লাগে এখেত হৈছে আমাৰ 2 নম্বৰ পৰীক্ষাৰ্থী বাপ্পা কেংকে নমস্কাৰ দে আই বা ভাঙব ই কাঠৰ লোহাৰ নহয় তো কি সুধো ক'ৰ পৰা আহিছে আপুনি মই আপোনাৰ এই ম্যানমাৰ বৰ্ডাৰ গাঁৱৰ পৰা ম্যানমাৰৰ পৰা অসমৰ 26,000ত এপ্লাই কৰিছি তাতে মানে অলপ আমাৰ নিবনুৱা সমস্যাটো বাঢ়ছি না কি ভুলতে সোমালাক নেকি নে এতে সঁচাই না আপুনি পৰীক্ষা দিছিল কালি পৰীক্ষা দিছো প্ৰশ্ন এটা কওকচোন কি হৈছে প্ৰশ্ন ভয় লাগে প্ৰশ্ন নাজনো তো মানে আপুনি ম্যানমাৰৰ পৰা আহিছে ম্যানমাৰৰ পৰা অসমত পৰীক্ষা দিবা আহিছে দিছো হয় নেকি মিছাও কৈছে নেকি একবাৰ দেখা লাগছে মোৰ চাকচু ভালকে দেখা লাগছি এই মোক দেখা নাই আপোনালোকে মই পুৰা ম্যানমাৰ বৰ্ডাৰ মোৰো অলপ সন্দেহ আছে আৰু তোৰ সন্দেহ আছে অলপ মোৰ অলপ আগতে আহাতো নেকি সিয়ে নেকি চাও দাড়ি কৰি দিলি না ওলা চাই দিও মুছা যাই চাও আগত তুই আগত তুই এই আগত তুই হা ওই মই কৈ আছিলো আপোনাক প্ৰথমৰ পৰা তো ভাল হৈছে কিন্তু মই ধৰিব পৰা নাছো কি দাড়ি চাৰি লগে লৈছি গোটা উগ্ৰপন্থী মইতো ভাবছিলো তাক মই মাক উগ্ৰপন্থী বুলি ভাবছিলো নহলি তাক এতে ধৰি কিনে সাপ কুব দিলো ভয়ো লাগছি দেখছে না ভয় করছো যি দাড়ি তার বাপাও একগিলি দাড়ি হয়েছে মই কি করবে আসলো এটা যে এমন সময় খেদালো মই শিখর খাবি দে শিখর খালি নহয় অকল তে তো কিবা এটা লাগছিল মানে ইতিয়া তোমার লগত আকো নাই ইতিয়া নহলে লাগবই বদলা বাজারত লগ করবি দুই এটা বহি দিম হেনকে হব ইতিয়া যা খালি হল ইতিয়া যা নাপেবি কিন্তু ভাল এটা পরীক্ষার্থী নাপলো আজি কি যি পরীক্ষা দিছি আর কবা নর দে তখন তুই এমাই গেল আজি হেই চালা হাগরি পাদ্রি সবই পরীক্ষা দিছি না উপায় নাই আর এটা ভাল পরীক্ষার্থী নাপলো এলা কর দাড়ি লগে আইব কর এনা গামছা মারি আইব গোটাই সালফা উগ্রপন্থী আন পাই গোটাই তই এখন হে করবে লৈ যা খান সব লৈ যা এখানো দিবা কি করলে এগলা তই যি চিজ আজিৰ ভিডিঅ'টো এখনি আছিল যদি ভাল পাই লাইক কমেন্ট শেয়ারটো কৰি থৈ দিব হ'ব দক যাও সব লৈ গেল মই মানুহ দেখলো দক